মানুহ কিমান হৃদয়বান হ'লে এনেকুৱা এটা কাম কৰিব পাৰে, যিজন ল'ৰাই সকলো পোষ্ট শ্বেয়াৰ কৰাৰ পিছতো এনেকুৱা এটা সহায় কৰিছে। শেষলৈ ভিডিঅ'টো চাওক, গম পাব গোটেইখিনি। যিজন ল'ৰাই ডাঙৰ এটা দুৰ্ঘটনাত পতিত হৈ নিজে থেৰাপি লৈ থকাৰ সময়তো মানে অসহায় মানুহক অকণমান সহায় কৰিব খুজিছে বা চেষ্টা কৰিছে। এই যে স্ক্ৰীণত দেখি আছে এই 100 টকাটো, এই 100 টকাটো তেওঁ আগবঢ়াইছে এনেকুৱা মানুহক দিবৰ বাবে, আৰু কৈছে যে মই নিজে থেৰাপি কৰি আছোঁ, মোৰ তাত পইচা নাই, হ'লেও মই এনেকুৱা মানুহক দিব ইচ্ছা যায় বা দিব চেষ্টা কৰোঁ, সেইবাবে মই এই 100 টকাটো হ'লেও দিছোঁ, তেনেকুৱাকৈ মোক কৈছে। আৰু সেইবাবে তেওঁ দিয়া এই পইচাটো মই এইজন মানুহক দি দিছোঁ, যিহেতু এখেতৰ এটি ডাঙৰ বেমাৰত মানে ভুগি আছে এতিয়া। আপোনালোকে ওপৰৰ কথাখিনি পঢ়ি চাওক। আৰু এখেতেও মোক মেছেজ কৰিছিল যে অকণমান কিবা কৰি মোক সহায় কৰক বুলি, আৰু সেইবাবে তেখেতে দিয়া পইচাটোৱে মই এওঁক দি দিছোঁ, যাতে অকণমান হ'লেও কিবা এটা সহায় হয়, কাৰণ এখেতো বহুত বিপদত পৰিছে। আপোনালোকে ওপৰৰ কথাখিনি ভালদৰে পঢ়ি চাওক। আজি যে এই পইচাটো দিছোঁ এইটো কমকৈ দিয়া বুলি নাভাবিব, কাৰণ বিপদৰ সময়ত 10 টকা এটা পালেও বহুত হয়, আৰু এই 100 টকাটো যে দিছোঁ এইটোৰে তেখেতে এটা ঔষধ হ'লেও কিনি খাব পাৰিব। গতিকে আমি সদায় এনেদৰে মানুহে মানুহৰ বাবে ভাবিব লাগিব, কাৰণ সকলোতকৈ ডাঙৰ কথা যে যিজন ল'ৰাই পইচাটো দিছে তেওঁ নিজে মানে কেইটামান দিন আগতে দুৰ্ঘটনাত পতিত হৈ এতিয়া থেৰাপি কৰি আছে, এবাৰ ভাবক। আৰু সেই সময়তে তেখেতৰ পইচাও নাই, আৰু তেখেতে সৰু দোকান এখন দি আছে, এতিয়া কিবাকৈ ঘৰখন চলি আছে, তাৰ মাজতো তেখেতে এই 100 টকাটো আগবঢ়াইছে। গতিকে মই জিতুল শইকীয়াক বহুত ধন্যবাদ জনাইছোঁ তোমাৰ এই মহান আদৰ্শৰ বাবে। আৰু তাতোতকৈও এটা ডাঙৰ কথা, তেখেতে মানে সকলো বেমাৰী মানুহৰে পোষ্টবোৰ শ্বেয়াৰ কৰি কিনে সহায় কৰে, আৰু এনেকৈ আজি মোক এইটো পইচা মাৰি কিনে এনেকৈ দি দিব দিছে, আৰু সেইবাবে মই এইটো পইচাৰকে আজি দি দিছোঁ। গতিকে সকলোৱে এনেকুৱা ভিডিঅ' চাওক বা শ্বেয়াৰ কৰক, সকলোৱে যাতে সকলোৰ লগত মিলি থাকক বা সকলোৱে সকলোৰ সহায় হৈ থাকক, তাকে কামনা কৰিছোঁ। আৰু মই ডেইলি এনেকুৱা ভিডিঅ' লৈ আহিব চেষ্টা কৰি আছোঁ, আপোনালোকে যিহেতু মোৰ ভিডিঅ'বোৰ চাই আছে গমেই পাইছে। আৰু যদি কোনোবাই এনেকৈ সহায় কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিলেও হ'ব, আৰু আপোনালোকে যিহেতু স্কেনাৰ দিয়া আছে তাত যদি দিব পাৰে, আৰু যোনে যি পাৰে দিলে দি দিব পাৰে। আৰু এনেকুৱা ভিডিঅ' সদায় চাব, শ্বেয়াৰ কৰিব, আৰু মই সদায় এনেকুৱা ভিডিঅ' লৈ আহিব চেষ্টা কৰি থাকিম। ধন্যবাদ।